Hey guys, welcome to our YouTube channel Briefin. আজি আমি ডিসকাস কৰিম এনেকুৱা কিছুমান এপছৰ বিষয়ে যিবিলাক ইউজ কৰি তুমি তোমাৰ ফোনত কৰা ডেইলি কামবিলাক আৰু অলপ ইজি কৰি তুলিব পাৰিবা। মানে বেসিক্যালি ক'বলৈ গ'লে তোমাৰ স্মাৰ্টফোনটো আৰু অলপ বেছি স্মাৰ্ট হৈ পৰিব। যদি এপছবোৰৰ বিষয়ে তুমি ভালদৰে জানিব বিচৰা তেন্তে ভিডিঅ'টো চাই থাকা। So আজিৰ এই ইউজফুল এপছৰ লিষ্টৰ আমাৰ ফাৰ্ষ্ট এপটো হৈছে কি ইনশ্বৰ্ট, যেটো তোমাৰ এটা নিউজ ৰিলেটেড এপ হয়। এতিয়া হৈছে কি তুমি যদি এটা নিউজ চেনেলত বহা দেন তুমি দিনটোত যিমানখিনি নিউজ পাব পাৰা তাতকৈ বেছি তুমি এই এপটোত পাই যাবা, আৰু সেইটো ৰিয়েল টাইম। তোমাৰ যেতিয়া নিউজটো আহে তেতিয়াই তোমাৰ এই এপটোত দেখাই দিয়ে। আৰু এইটো নহয় যে তুমি এটা বিভাগৰ পৰাহে পাব পাৰা, তুমি প্ৰত্যেকটো বিভাগৰ নিউজ ইয়াত পাব পাৰা। ধৰি লোৱা তুমি পলিটিক্সত ইণ্টাৰেষ্টেড হয়, সেইটো তুমি চুজ কৰিব পাৰা যে তুমি পলিটিক্সৰ সকলোবোৰ নিউজ পাব বিচৰা। তাৰ উপৰিও তোমাৰ এণ্টাৰটেইনমেণ্ট, স্পৰ্টছ ইণ্ডাষ্ট্ৰী প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰে তুমি নিউজ ইয়াত পাই যাবা। এতিয়া আমাৰ নেক্সট এপটো হৈছে কি ব্ৰিফলি, যিটোক তুমি এটা ইনশ্বৰ্টৰ অল্টাৰনেটিভ বুলিও ক'ব পাৰা। এতিয়া ইনশ্বৰ্টত হয় কি তুমি সকলোবোৰ নিউজ পোৱা, সৰু নিউজৰ পৰা ডাঙৰ নিউজলৈকে। বাট ব্ৰিফলিত হয় কি যোনবোৰ ইম্পৰ্টেণ্ট নিউজ হয় তুমি অকল সেইবোৰহে পোৱা। আৰু ব্ৰিফলিয়ে বেছিকৈ ফ'কাছ কৰে ছায়েন্স, স্পৰ্টছ এইবোৰ ক্ষেত্ৰত, এইবোৰ ৰিলেটেড নিউজবোৰত। এতিয়া আমাৰ নেক্সট এপটো হৈছে কি এটা ব্ৰাউজাৰ, যিটো আমি ডেইলি লাইফত হয়তো ৰেগুলাৰলি ইউজ কৰোঁ। ইয়াৰ নাম হৈছে ব্ৰেভ। এতিয়া হয় কি তুমি যদি এটা ব্ৰাউজাৰত যিকোনো এটা ৱেবছাইট ছাৰ্ফ কৰা দেন আজিকালি হৈছে কি প্ৰায় সকলোবোৰ ৱেবছাইটতে তোমাৰ বহুতখিনি এডছ দেখায়, যিটোৱে আমাৰ ডেইলি লাইফত কৰা কামবোৰত হয়তো কেতিয়াবা ডিষ্টাৰ্ব দিয়ে। আৰু এইবোৰৰ পৰা যদি তুমি ছুটকাৰা পাব বিচৰা দেন তুমি এই ব্ৰাউজাৰটো ডাউনলোড কৰিব পাৰা, য'ত তোমাৰ ইনবিল্ট এড ব্লকিং আহে। আৰু এইটো তোমাৰ গুগলৰ ব্ৰাউজিং ছিষ্টেম ক্ৰমিয়ামৰ ওপৰত বেছড। এতিয়া আমাৰ নেক্সট এপটোৰ বিষয়ে কথা পাতিবলৈ যোৱাৰ আগতে মই তোমাক এটা কুৱেশ্যন কৰি ল'ব বিচাৰিছোঁ। কুৱেশ্যনটো হৈছে কি তোমাৰ বাৰু এনেকুৱা কেতিয়াবা হৈছে নেকি তোমাৰ ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক তুমি লগ ইন কৰিব বিচৰা বাট তুমি পাছৱৰ্ড পাহৰি গ'লা, আৰু প্ৰতিবাৰে হয় কি তুমি পাছৱৰ্ড চেঞ্জ কৰি থাকিবলগীয়া হয়। যদি এনেকুৱা হয় দেন এই এপটো তোমাৰ কাৰণে বহুত হেল্পফুল হ'ব পাৰে, যিটো হৈছে কি ডেছলিংক। ইয়াত তোমাৰ হয় কি তুমি অনলাইনত যি ৱেবছাইটত লগ ইন হয় প্ৰত্যেকটো ৱেবছাইটৰে তুমি লগ ইন ডিটেইলছ ছেভ কৰি থ'ব পাৰা। আৰু ইয়াৰ এটা মাষ্টাৰ পাছৱৰ্ড থাকে, যিটো তুমি মনত ৰাখিলে বাকী গোটেইখিনি পাছৱৰ্ড তুমি পাই যাব পাৰা। আৰু ইয়াত তুমি ফিংগাৰপ্ৰিণ্ট আনলকিঙৰো অপশ্যন পাই যোৱা। তাৰোপৰি যদি তুমি প্ৰিমিয়াম ছাবস্ক্ৰিপশ্যন ল'ব বিচৰা তাত তুমি VPN ছাৰ্ভিচৰো লাভ উঠাব পাৰা। এতিয়া আমাৰ নেক্সট এপটো হৈছে কি ডিজিলক। ইয়াত হয় কি তোমাৰ যিমানবোৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে সেইখিনি তুমি ডিজিটেল ফৰ্মত ষ্ট'ৰ কৰি ৰাখিব পাৰা। আৰু হয় কি তুমি হয়তো ভাবিছা যে প্লে ষ্ট'ৰটো এনেকুৱা বহুতখিনি এপছ পাই যোৱা, ইয়াৰ বিষয়ে স্পেচিয়েলিটি কি আছে? ইয়াৰ স্পেচিয়েলিটিটো হৈছে কি তুমি যদি বেলেগ এটা এপত ষ্ট'ৰ কৰা ডকুমেণ্টছ, ধৰি লোৱা তুমি বাইক লৈ গৈ আছা, তোমাৰ হাতত লাইচেঞ্চ নাই, তোমাৰ ফোনত আছে, যদি বেলেগ এটা এপত দেখুওৱা দেন পুলিচে কৰিব পাৰে কি সেইখন ৰিজেক্ট কৰি দিব পাৰে। বাট এইখন সিহঁতে এজ অৰিজিনেল ট্ৰিট কৰিব লাগিব, আৰু সেইটো কম্পালচৰি, কাৰণ কিয় এই এপটো গভৰ্ণমেণ্টে বনোৱা এটা এপ হয়। এতিয়া আজিৰ আমাৰ এই ইউজফুল এপছৰ লিষ্টৰ লাষ্ট এপ, যিটোক তুমি লিষ্ট বুলি ক'ব নোৱাৰা, সেইটো হৈছে কি 1111। নামটো অকণ কমপ্লিকেটেড হয় সেইটো মই গম পাইছোঁ, বাট ষ্টিল তোমাৰ এপটো বহুত ইউজফুল হয়। সেইখিনি সময়ত ইউজফুল হয়, ধৰি লোৱা তোমাৰ ইণ্ডিয়াত কিছুমান ৱেবছাইটছ বেণ্ড হয়, সেইবোৰ তুমি এক্সেছ কৰিব পাৰা এইটো তুমি ইউজ কৰি পেলাই। বাট যদিও এই এপটোৱে বেন হৈ থকা ৱেবছাইটবোৰ আনব্লক কৰিবলৈ হেল্প কৰে, বাট ষ্টিল এইটো এটা VPN হয়, এইটো এটা তোমাৰ DNS ছাৰ্ভাৰ হয়। তোমাৰ যোনটো ক্লাউডফ্লেয়াৰ DNS ছাৰ্ভাৰ হয় সেই ছাৰ্ভাৰটোৱে এই এপটো বনাইছে। আৰু এই এপটো যদি তুমি চাবলৈ যোৱা দেন বহুত ভাল বুলি ক'ব পাৰা বাকীবোৰৰ তুলনাত। চ' আশা কৰোঁ তোমালোকে এপছবোৰৰ বিষয়ে ভালকৈ বুজি পালা। যদি তোমালোকৰ কিবা ডাউট আছে তেন্তে আমাক কমেণ্ট ছেকশ্যনত জনোৱা, আমি তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰা, শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা।